আৰম্ভ কৰক মই প্ৰথমে গড়েশ্বৰ সমষ্টিৰ প্ৰত্যেকজন মোৰ শ্ৰদ্ধাৰ ব্যক্তিলৈ মোৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ। তেখেতসকলে যেনেধৰণে আমাক মৰম কৰিছে, NDAক মৰম কৰিছে, আমি NDA কেতিয়াও পাহৰি যাব নোৱাৰোঁ। গতিকে গড়েশ্বৰ সমষ্টি নতুনকৈ গঠন হোৱা এটা সমষ্টি, কৰিবলগীয়া কাম বহুত আছে। আমি NDA দলে, আমি BPF BJP দলে আগন্তুক সময়ত যিখিনি সমস্যা গড়েশ্বৰবাসী ৰাইজে ভুগি আছে সেই সমস্যা সমাধান কৰাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিম। এই চেগতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পৰিয়ালৰ মই প্ৰথমজন BJP, মোৰ আগত আমাৰ পৰিয়ালত BJP নাছিল। গতিকে আমাৰ দৰে প্ৰথম এজন BJPক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যে এনেকুৱা সুযোগ দিছে ৰাইজক সেৱা কৰাৰ কাৰণে, মই আন্তৰিকতাৰে তেখেতসকলক মই মোৰ সেৱা আগবঢ়াইছোঁ। আৰু গড়েশ্বৰবাসী ৰাইজ প্ৰগতিৰ লগত আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক লৈ যি নেকি সংকল্প আৰু অসমক লৈ যি নেকি সপোন, সেই সপোন সাৰ্থক কৰাৰ কাৰণে গড়েশ্বৰবাসী ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পক্ষত নিজৰ মত সাব্যস্ত কৰিছে। জনাদেশ আমাৰ লগত আছে, জনাদেশ উন্নয়নৰ লগত আছে। আগন্তুক দিনত নিশ্চিতভাৱে গড়েশ্বৰ সমষ্টিৰ উন্নয়ন হ'ব। নতুন সমষ্টি, নতুন প্ৰাৰ্থী আৰু জয়লাভৰ যিটো হাৰ, এইটো আমাক আন্তৰিকতাৰে শ্ৰদ্ধা ভাল লাগে, আপ্লুত কৰিছে। কি ক'ব? আমি NDA BJP BPF আমি একেলগে মিলি নিৰ্বাচন খেলিছিলোঁ। আমি 98,108 ভোট পালোঁ। প্ৰায় 69,249 ব্যৱধানত আমি NDA বিজয় সাব্যস্ত কৰিছোঁ। নিশ্চিতভাৱে ৰাইজৰ আমাৰ প্ৰতি বিশ্বাস আছে, NDAৰ প্ৰতি বিশ্বাস আছে, BJPৰ প্ৰতি বিশ্বাস আছে, BPFৰ প্ৰতি বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ প্ৰমাণ আজি এই ফলাফলে দাঙি ধৰিছে। গতিকে যি বিশ্বাস ৰাইজে আমাক কৰিছে, আমি কেতিয়াও এই বিশ্বাসঘাতকতা নকৰোঁ। গড়েশ্বৰ এটা নতুন সমষ্টি, প্ৰথমতে আপুনি বিধায়ক হৈ কোনবিলাক কামত বেছি গুৰুত্ব দিব? কৰিবলগীয়া কাম বহুত আছে। আগতে আমি গড়েশ্বৰ প্ৰত্যেকটো অঞ্চলে অঞ্চলে যাম। মই এনেই কৈ নিদিওঁ যে এইটো কাম কৰিম সেইটো কাম কৰিম। আগতে প্ৰত্যেকটো অঞ্চলে অঞ্চলে গৈ আমি জানিব লাগিব যে কোনটো সমস্যা প্ৰধান সমস্যা। গতিকে 5 বছৰ সময়সীমাত প্ৰত্যেকটো সমস্যা সমাধান কৰি দিয়াটো সম্ভৱ নহয়। মূল যিখিনি নেকি সমস্যা, মৌলিক যিখিনি সমস্যা, সেই সমস্যাখিনিক আমি অগ্ৰাধিকাৰ দি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। বা মই বিৰোধীক ধূলিচাত আমি কৰা নাই, ৰাইজে কৰিছে। ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছৰ যি নেকি নীতি, তেখেত অসমৰ প্ৰতি বা ভাৰতবৰ্ষৰ প্ৰতি তেখেতসকল যে দায়িত্বহীন, এই কথাটো অসমবাসীয়ে বুজি পাইছে আৰু ৰাইজে প্ৰত্যাখ্যান কৰিছে। থেংক ইউ।